আৰু আইদাশ্ৰী উপাধ্যায় তেখেতলোকক আদৰিবৰ কাৰণে এইখিনি সময়ত আমি আগতে দেখি আছো আপোনাৰ বলিউডত। এই সময়ত আপোনাৰ নামটো অলপ পৰিচয়টো দিলে ভাল আছে। নমস্কাৰ, মোৰ নাম হিমাংশু মেধক। মই এতিয়া বহুতে সুখী। মই মানে কি, আমাৰ গোটেই অসমৰ জনসংখ্যা যিমান আছে চবেই সুখী। আমাৰ জনগোষ্ঠী যিমান ইয়াৰ নিজৰ থলুৱা আছে, এটা ভাৰতবৰ্ষত এনেকুৱা এটা নাম ৰখাব পাৰিছে নহয় জানো, ইমান কম বয়সত। আমি চবেই এতিয়া মিলি এতিয়া নতুন আৰ্টিষ্টবিলাকক, নতুন যিবিলাক টেলেণ্ট আছে সিহঁতক আমি চবেই উৎসাহ দিব লাগে আৰু চেষ্টা কৰিব লাগে যে সিহঁতে আৰু আগলৈ যায়। আমি এতিয়া সিহঁতক এনেকুৱা কৰিব নালাগে যে মানে ফিক্স কৰি দিব নালাগে কিছুমান কামত, যাতে সিহঁতে নিজৰ ফ'কাছ হেৰুৱাই দিয়ে। চ' চবেই নিজৰ নিজৰ দায়িত্ব বুজি সৰু চামক অলপ শিকায়, প্ৰেক্টিচ ৰিহাৰ্চেল আৰু শ্ব'জবিলাক আৰু যাতে অতি শীঘ্ৰে পায় আৰু ঘনাই পাই থাকে, সেইটো চেষ্টা কৰিব লাগে। আপুনি এই সময়ত আজিকালি কি কামত ব্যস্ত আছে, আপোনাক দেখি পোৱা নাই? মই এতিয়া একচুৱেলি ফেকাল্টিকে জইন হ'লোঁ, ড্ৰিম হাউচ একাডেমি বুলি, গুৱাহাটী চেণ্ট্ৰেল আপোনাৰ শ্ৰদ্ধাঞ্জলি কাননৰ নেক্সটত জু ৰোডত আছে। তাতে ফিল্ম স্কুল এখন খুলিছে, ড্ৰিম হাউচ ফিল্ম এণ্ড মিউজিক একাডেমি। তাতে মই এজ এ ফেকাল্টি জইন হৈছোঁ, VFX আৰু মিউজিক শিকাওঁ। অন্যান্য আৰু বহুত কোৰ্চ আছে, এনিমেশ্যন হওক, চিনেমাটোগ্ৰাফী হওক, এক্টিং হওক, ফিল্ম মেকিং হওক। তেনেকৈ আমাৰ বলিউডত আমি যেনেকৈ ষ্টেপ দিব পাৰোঁ, মুম্বাই গৈ ষ্ট্ৰাগল কৰাৰ আগতে আমি ইয়াতে যাতে শিকি যাওঁ, পৰিপূৰ্ণ হৈ যাওঁ। নিজৰ ঘৰৰ পদূলিতে চবখিনি বস্তু আমি কৰিব চেষ্টা কৰি আছোঁ। চ' ড্ৰিম হাউচ একাডেমিলৈকে চিয়'ৰ আহক, মই এভেইলেবল আছোঁ এনি টাইম। আৰু আপুন আৰু নৱজিতৰ নিচিনাকৈ বহুত আৰু আমি যাতে সৃষ্টি আমি কৰিব নোৱাৰোঁ, আমি জাষ্ট হেল্প কৰিব পাৰোঁ বা উৎসাহ দিব পাৰোঁ। আমি নিজৰ প্ৰচেষ্টা বজাই ৰাখিব লাগে। ধন্যবাদ দাদা, এইখিনি সময়ত মোৰ যিটো উৰুম ব্ৰহ্ম ইউটিউব চেনেলত অলপ টাইম দিয়াৰ কাৰণে। কেমেৰা পাৰ্চন অলপ আগবাঢ়িবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। আপোন পেগুৰ পৰিয়াল আহিছে চাগে দাদা, আপোন পেগুৰ পৰিয়াল, আপোন পেগুৰ হয় কোনে কোনে আহিছে দাদা, আহিছে না? ঠিক আছে, অলপ ইফালে আহকচোন। চাওক, আপোনালোকে ক'ৰ হয়? ধেমাজি। প্ৰকৃততে মই ঢকুৱাখানাৰ হয়। এতিয়া ধেমাজি ঢকুৱা কথা নাই আৰু অসমৰ প্ৰাউড তিনিজন, মিচিং, বড়ো, নেপালী নাই। আমি যেনেকৈ মিলি আছোঁ তেনেকৈ মিলি পিনি গোটেই মুম্বাইৰ পৰা লৈ আহিছে গোটেইকেইটা, তিনিটা, হয় নহয়? সেইকাৰণে আমি বহুত আজি সুখী, আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ। সেইকাৰণে আমি ওলাই আহিছোঁ আদৰিলোঁ। এনেকুৱাই হয়, দৰিদ্ৰতাই কেতিয়াও মানে কাৰোবাক ৰখাব নোৱাৰে আৰু কিছুমান বেমাৰো মানুহক ৰখাব নোৱাৰে। মনৰ যিটো স্পষ্টবাদী বা মনৰ যিটো সাহস আছে, এইটো চন্দ্ৰলৈ পোৱাব পাৰে আপোনাক এদিন, এনেকুৱা কথা। সন্তান সম্পদ আমাৰ আৰু তিনিটা স্থানটো লয়, হয়, আজি এইটো ফাৰ্ষ্ট হয়, এইবাৰ ফাৰ্ষ্ট হ'ব, হিষ্টৰিকেল, অবভিয়াছলি হিষ্টৰিকেল হ'ব। ধন্যবাদ। আমাৰ কষ্টটো একো নাই, আমাৰ কষ্টই নহয় ইয়াত। আমি ইমান সুখত আহিছোঁ নহয়, কষ্ট অনুভৱ কৰা নাই। কিন্তু আপোন আৰু আমাৰ তিনিজন, ইহঁতি কষ্ট কৰি ইমান কষ্ট, নৱজিত নাৰ্জাৰী, আদাশ্ৰী, উপাধ্যায়, ইহঁতি ইমান কষ্ট কৰি আজি আমাৰ অসমলৈ সন্মান লৈ আনিছে। সেইটোত আমি মানে আমাৰ কষ্ট একোৱেই নহয় ইয়াত। গতিকে চৰকাৰে বহুত ধুনীয়া ব্যৱস্থা ল'ব, কাৰণ এইটো চৰকাৰ আমাৰ কালচাৰৰ দিশতো ভাল ভাল কাম কৰি আহিছে, অৰিহণা আছে বহুত, মই দেখিছোঁ। তো আশা কৰোঁ নিশ্চয় কিবা এটা। আৰু আপোনাক বিশেষকৈ, আপোনাক আমাৰ এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাক এখেতে বচোৱাৰ নিচিনা এটা কথা এটাও আছে, আপোনালোকে নিজত পাই আছে। তো এই আশীৰ্বাদতে আপুনি আজি ইমান মানে এটা পাৰফৰ্মেঞ্চ দিব পাৰিছেগে, সেইটো নিশ্চয় এখেতৰ আশীৰ্বাদৰ পৰিণামেই হৈছে। হয়, এনেকুৱা হয়, নিশ্চয় কিবা এটা সুবিধা দিবই। চৰকাৰেও দিব, আমাৰ কাউন্সিল আছে চবৰে, আপোনালোকে বড়ো কাউন্সিল আছে, আমাৰ আছে, বিটিআৰ আছে, আমাৰ MSC আছে, আমাৰ MSCও এইফালে আমাৰতো হৈ আছে অৱমন্ত্ৰণৰ কাৰণে, আপোনালোকো হ'বই। ভাল লাগিলে দাদা, ধন্যবাদ এইখিনি সময়ত আপুনি সমূহ টাইম দিয়াৰ বাবে। থেংক ইউ। অৰুণ ব্ৰহ্ম মোৰ চেনেল, মই আপোনালোকে হয়তো দেখি পাব। ধন্যবাদ বাইদেউ, ঠিক আছে। আমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ ধেমাজি জিলাৰ পৰাই দুজন নহয় জানো, আৰু এজন যোৰহাটৰ, তিনিজন অসমলৈ ইমান ধুনীয়াকৈ মানে গোটেই অসমৰ মানুহক ধৰক নেশ্যনেল টিভিত জিলিকি আহিছে। প্ৰতিটো শ্ব'তে আমাৰ অসমৰ পৰা গৌৰৱ কঢ়িয়াই আনিছে, ভাল লাগিছে, নিশ্চয় ভালে লাগিব। আমি জুনিয়ৰ সকলক উৎসাহিত কৰাৰ কাৰণে আহিছোঁ সকলোৱে। ধন্যবাদ, ঠিক লগ পাম ন।